हाय हेलो नमस्कार गाइस माने मोर অসম বাখিৰিছ মই প্ৰতাপ চাই আছে আপোনালোকৰ ইউটিউব চেনেল খাটি ব্লগছ তো গাইস আজি যেহেতু 26 জানুৱাৰী মানে ৰিপাব্লিক ডে বা গণৰাজ্য দিৱস তো কোন প্ৰথমতে মই সকলোকে আজি ৰিপাব্লিক ডে বা গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছো লগতে আজি যেহেতু সৰস্বতী পূজা হয় তো লগতে মই একেলগে সকলোকে সৰস্বতী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু গাইস আপোনালোকে নিশ্চয় ভাবিছে যে মই সৰস্বতী পূজাত ব্লগ ভিডিও নবনাই কিয় ঘৰৰ ভিতৰত তেনেকৈ ভিডিও বনাই আছো তো গাইস এই বিষয়ে মই কিছু কথা কম আৰু লগতে কিবা এটা এনাউন্সও কৰিব আছে তো গাইস ভিডিওটো আপোনালোকে হেকলৈকে চাই থাকক তেতিয়া হলে আপোনালোকে নিশ্চয় গম পাব যে মই কিয় একচুয়ালি আজি ঘৰতে ভিডিও বনাই আছো গাইস আজিৰ ভিডিওটো মই বৰ বেছি দীঘল নকৰো আজিৰ ভিডিওটো হয় খুব বেছি 3 বা 4 মিনিটৰ হ'ব গাইস মই নিজেও ভাবো যে আৰু আপোনালোকৰ মতে আপোনালোকে কওক যে সৰস্বতী পূজা বুলি ক'লে আপোনালোকে একচুয়ালি কি ভাবে হয় সৰস্বতী যেহেতু বিদ্যাৰ দেৱী বা বিদ্যাৰ দেৱী হয় যেহেতু সৰস্বতী পূজা বুলি ক'লে আমি সৰুতে কি দেখিছিলো যে আমি ৰাতিপুৱা উঠি গা পা ধুই নুখুৱাকে উপাস বা এইটো যি বুলি কওঁ আপোনালোকে মানে নুখুৱাকে থাকি আমি স্কুল গৈছিলো অঞ্জলি লৈছিলো প্ৰসাদ খাইছিলো ঘৰলৈ আহিছিলো কিন্তু গাইস এতিয়া আৰু বৰ্তমান সেই সৰস্বতী পূজা হৈ থকা নাই আপোনালোকে নিশ্চয় দেখিছে আৰু মইও বিশেষকৈ ক'ব লগা নাই কাৰণ আজিৰ যিটো সৰস্বতী পূজা আগৰ লগত নিমিলে জাষ্ট নামৰ সৰস্বতী পূজা আজি মানে আজি আমাৰ এই অসমৰ নহয় অনলি ভাৰতৰে ইণ্ডিয়াৰে সকলো জাতি জনগোষ্ঠী বা অসমীয়া মিচিং বেংগলী সকলোৱে মানে সৰস্বতী পূজাৰ নামত বনাই লোৱা এটা ভেলেণ্টাইন্স ডে আৰু গাইস ভেলেণ্টাইন্স ডে বুলি ক'লে আপোনালোকে নিশ্চয় গমেই পায় যে মই নতুনকৈ আৰু ক'ব লগা একো নাই কিউকি মানে কিয়নো সমজদাৰ কে ইশাৰা কাফি होता है তো মই ভিডিওটোত ইমান অপেনলি নকওঁ গাইস কিন্তু আপোনালোকে নিশ্চয় গমেই পাইছে সো মই মানে ৰাতিপুৱা ভালকে ওলাই গৈছিলো ভিডিও এটা বা ব্লগ এটা বনাম আৰু পুষ্পাঞ্জলি ল'ম তো সেই বুলি মই ভালে ওলাই গৈছিলো ভালকে আৰু ব্লগ এটা ষ্টাৰ্ট কৰিছিলো তো গাইস মই যেতিয়া মই ৰাস্তাত ওলাই গলো তাৰ পাছত মই কিছুমান দৃশ্য দেখা পালো বা কিছুমান বস্তু দেখা পালো যিবোৰৰ ফুটেজ মোৰ লগত আছে মই আপোনালোকক দেখাও একচুয়ালি ব্লগ হিচাপে নলব জাস্ট কিছুমান হেৰি ভিডিও হিচাপে লওক আৰু জাস্ট কিবা এটা মেছেজ হিচাপে লওক তো গাইস ভিডিওটো ফুটেজটো আপোনালোকে আগত চাই লওক তাৰ পাছত আপোনালোকে মই শেষত কিছুমান কথা কম আপোনালোকে চাই ল'ব সৰস্বতী পূজা বুলি ভালকে ওলাই ব্লগ বনাম বুলিয়ে গৈছিলো কিন্তু ৰাস্তাত ওলাই গৈ যি পৰিৱেশ বা যি দেখা পালো আৰু গাইস ক'ব লগা নাই গাইস তো ফুটেজখিনি আপোনালোকে আগত চাওক তাৰ পাছত লাষ্টত মই শেষত কিছু কথা কম তো চাই লওক আপোনালোকে আগত এনেকৈ ব্লগ বনাম বুলি ঘৰৰ পদূলিৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছিলো আৰু গাইস তাৰ পাছত মানে মনে নোহোৱা হ'ল তো গাইস কিয় মন নোহোৱা হ'ল আপোনালোকে নিশ্চয় গম পাবই আৰু তো চাওক ফুটেজখিনি আপোনালোকে চালে আৰু গম পালে মই কিয় মানে ঘূৰি আহিলো বা কিয় নগলো বা যাব মন নগল তো গাইস ফুটেজখিনিত আপোনালোকে অলৰেডি গমেই পাইছে হয় গাইস সেইটো আপোনালোকে ঠিকে ধৰিছে মই নতুনকৈ আৰু নকওঁ আৰু আপোনালোকে কমেণ্ট কৰিব নালাগে তাত সেইটো বিষয়ত আৰু গাইস হয় আজিৰ ভিডিওটো আপোনালোকে এণ্টাৰটেইনমেণ্ট হিচাপে ল'ব ইমান চিৰিয়াছলি নল'ব হয় যিটো মই মেছেজ দিব বিচাৰিছো যে সৰস্বতী দেৱীক আমি বিদ্যাৰ দেৱী হিচাপে ল'ব লাগে তাক আমি সৰস্বতী পূজাৰ নামত আমি ভেলেণ্টাইন্স ডে কৰি ল'ব নালাগে তো গাইস এইটো সঁচা কথা বাকী মই যিখিনি মানে কিয় নগ'লো এইখিনি আপোনালোকে ইমান চিৰিয়াছলি নল'ব মই জাষ্ট এণ্টাৰটেইনমেণ্ট হিচাপে লৈছো তো গাইস এই আছিলে আজি আপোনালোকৰ মাজলৈ এটা সৰু ভিডিও নাজানো কেনেকুৱা পালে যদি কিবা বেয়া পালেও কমেণ্ট কৰিব ভাল পালেও কমেণ্ট কৰিব তো গাইস আজিৰ ভিডিওটো এইখিনি আছিলে আকৌ লগ পাম নতুন এটা ব্লগৰ সৈতে বা নেক্সট এটা ব্লগত মই গৈ আছো ব্ৰহ্মপুত্ৰৰ পাৰত গৈ আছো আৰু মানে কেনেকুৱা লাগে সেইটো সময়ত আবেলি সময়ত যাম কেনেকুৱা লাগে আপোনালোককো দেখাম আৰু ময়ো নিজেও ফিলটো লৈ চাম তো গাইস তেতিয়ালৈ বাই বাই আৰু অপেক্ষা কৰিব আৰু এটা নতুন সেই ব্লগটো লৈ তো গাইস আজিৰ ভিডিওটো মই ইয়াতে সামৰিছো তো গাইস বাই বাই